হেল্ল' দোস্ত লোক, এতিয়া আমি আজি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। আমি আজি মেজি পাতি পেলাই ভেলাঘৰো সাজিম। হয়তো আগৰ যি ভেলাঘৰ সজা হয় তেনেকুৱা ষ্টাইলত সজা নহ'ব, কিন্তু তথাপি আমি চেষ্টা কৰিম আমাৰ ধৰণে কৰিবলৈ কামবিলাক, আগৰ যাতে অকণমান পৰম্পৰাবিলাক ৰাখিব পাৰোঁ। দুই এডাল চুৰু কৰিমগৈ ক'ৰবাত। তাৰপাছত এতিয়া আপোনালোকক দেখাব খুজিছোঁ আমাৰ ইয়াতে যিখন হাবি আছে ওচৰতে, সেইখন ইটাখলি হাবি বুলি কয়। সেই ইটাখলি হাবিৰ পৰা আমি এতিয়া খৰি আনিমগৈ। খৰি আনি পেলাই আমি এই পথাৰখনতে, দেখিছে আপোনালোকে এইখন এখন পথাৰ, সেই পথাৰখনতে আমি মেজিটো পাতিম, ভেলাঘৰটো পাতিম আৰু আমাৰ গোটেই চুবুৰীটোৱে গধূলি একেলগে ভাত খাম। তো সদায় আমাৰ আজিৰ পৰা বহুত বছৰ আগৰ পৰম্পৰা এইটো এনেকৈ চলি আহিছে আৰু ইয়াক আমিও এনেকৈ চলাই যাম আৰু বাকী আপোনালোকক আজিৰ খবৰবিলাক আপডেট কৰি থাকিম।